তুমি কি ক'বলৈ বিচাৰিছা? ভুল কথা কোৱা নাই? ভাবিবলৈ গ'লে ভট্টদাই ভুল কথা কোৱা নাই, কাৰণ এটা সিদ্ধান্তৰ ওপৰত আমি চাৰিজনে নিৰ্ভয় কৰি আছো। চাৰিজনৰ জীৱন শেষ হৈ যাব এই সিদ্ধান্তত। চাৰিজনৰ নহয় পুৰি, দুজনৰ, মোৰ আৰু বহাগীৰ। কিশোৰ আৰু তুমিতো সুখীয়ে হ'বা, তোমালোকৰ সপোন পূৰ্ণ হ'ব। সপোনবোৰ সদায় একে নাথাকে, সেইখিনি কথা আপুনি নুবুজে কি কাৰণে? একেখিনি কথাকে আপোনাক কিমান বুজাম আৰু মই? সকলোবোৰ কথা চিধাকৈ ক'ব নোৱাৰি। কি কথা পুৰি? বাদ দিয়ক, আপুনি বুজি নাপাব।